আজি কেইটামান মনত ৰাখিবলগীয়া কথা কম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। নমস্কাৰ, আপোনালোকে চাইছে মটিভেশ্যন এণ্ড ব্লগিং চেনেল। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰিবলৈ নাপাহৰিব। বন্ধুসকল, তিনিটা বস্তুৱে কাৰো বাবে অপেক্ষা নকৰে, সেয়া হৈছে সময় আৰু মৃত্যু আৰু গ্ৰাহক। বন্ধুসকল, তিনিটা বস্তুৱে জীৱনত মাথো এবাৰহে পোৱা যায়, সেয়া হৈছে মা দেউতা আৰু যৌৱন। তিনিটা কথা মনত ৰখাটো জৰুৰী: সত্য, কৰ্তব্য আৰু মৃত্যু। বন্ধুসকল, তিনিটা বস্তুৱে আনে কেতিয়াও চুৰ কৰিব নোৱাৰে, সেয়া হৈছে সৌন্দৰ্য, চৰিত্ৰ আৰু প্ৰতিভা। তিনিটা বস্তুক সদায় সন্মান কৰা উচিত: আপোনাৰ মা দেউতা আৰু আপোনাৰ গুৰু। বন্ধুসকল, তিনিটা বস্তুৱে এবাৰ ওলাই গ'লে কেতিয়াও ঘূৰি নাহে, সেয়া হৈছে ধনৰ পৰা কাৰ, মুখৰ বাক্য আৰু শৰীৰৰ পৰা ওলোৱা প্ৰাণ। বন্ধুসকল, তিনিটা বস্তুৱে ভাই ককাইৰ মাজত বিভেদ আনে, সেয়া হৈছে টকা, পত্নী আৰু মাটি বাৰী।